সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আগবঢ়াব ওলাইছোঁ আৰু আজি হোলীৰ উৎসৱ যিহেতু গতিকে আজি হোলী ৰং খেলিবলৈ যাম। ৰং খেলিবলৈ যোৱাৰ আগতে আমাৰ ঘৰৰ আটাইতকৈ সৰু কনিষ্ঠ সদস্য আমাৰ কুকিক ৰংটো দি লৈছোঁ, কাৰণ তাই আমাৰ ঘৰৰ সকলোৰে মৰমৰ। প্ৰথমতে তাইকে ৰং লৈছোঁ আৰু দেখিছেনে কিমান ধুনীয়াকৈ ৰং ল'বৰ কাৰণে গাল দুখন পাতি লৈ দিছে। তাই নিজেই পাতি দিছে, একেবাৰে একো মানে প্ৰব্লেম নিদিয়ে। ইমান ধুনীয়াকৈ তাই মানে শান্ত হৈ আছে, ইমান ধুনীয়াকৈ ৰং লৈ তাই ভালে পাইছে চাগে। ৰং লৈ একদম গল চল ডিঙি চিঙি পাতি দিছে একেবাৰে হেৰি কৰি বৰ ধুনীয়াকৈ। আৰু আপোনালোকে দেখিছেনে তাই যিখন বহি আছে সেইখন আমাৰ ডাইনিং টেবুলত থোৱা এখন চকী, আৰু সেইখন চকী তাইৰ কাৰণে বুকিং ফিক্সড। এইখন চেয়াৰ তাইৰ কাৰণে আমি যেতিয়া ভাত খাওঁ চাহ খাওঁ তেতিয়া সেইখন চকীত তাই বহিব, আৰু ধুনীয়াকৈ প্লেটখন দিওঁ তাতে তাইক খাবলৈ দিওঁ, তাই ধুনীয়াকৈ তাতে আমাৰ লগতে খাই লয়। কেতিয়াবা তাইৰ ভিডিঅ' দিম বুলি ভাবি থাকোঁ, কিন্তু মানে ভাবোঁ আৰু আপোনালোকে এইবিলাক ভিডিঅ' ভাল পায় নে নাপায়, গতিকে এনেকৈ দিয়া নহয়। আজি ভাবিলোঁ যি আছে আজি যাম যেতিয়া হোলী খেলিবলৈ, গতিকে তাৰ আগতে অকণমান তাইকো তুলি লওঁ, ভিডিঅ' কৰি লওঁ, তাইকো অকণমান আপোনালোকক দেখাম। কাৰণ তাই আমাৰ ঘৰৰ মৰমৰ সদস্য কুকি মানে মুনু বুলিও মাতোঁ, আৰু তাই ধুনীয়াকৈ মাতি থাকে। মই আহিলে একদম মা মুনু কাকা আজি ধুনীয়াকৈ মাতিব, আৰু তাইক যদি মাতোঁ অ' মুনু, তাই এনেকৈ মাতিব একেবাৰে। আপোনালোকে কেতিয়াবা দেখিলে দেখুৱাম আপোনালোকক, দেখিলে আপোনালোকে গম পাব তাই কিমান মৰমৰ। আৰু সঁচাকৈ এইবিলাক আচলতে মৰমৰ বস্তুৱে আচলতে, সকলোৰে যিবিলাকৰ ঘৰত আছে তেওঁলোকে গমেই পায় কিমান মৰম লগা বস্তু। আৰু আপোনালোকে ভাবিব চাগে কিছুমানে এইটো ধৰক যোনটো এইবিলাক পুহি ৰখাটো বেয়া বুলি কমেণ্টছ কৰিব পাৰে বা ভায়লেঞ্চত ধৰিব পাৰে, কিন্তু আমি তাইক ঘৰত মানে নিজে গছৰ পৰা বা হেৰি কৰি অনা নাই, কিনিও অনা নাই তাইক পুহিবলৈ। তাই আকাশেৰে উৰি গৈ আছিলে মানে হেৰি কৰি, তাৰ হঠাৎ কি কাৰণত তাই তলত আহি পৰিছিলে আমাৰ চোতালত, আৰু সেই চোতালত পৰাৰ পাছত তাইক আমি ঘৰত ৰাখিছিলোঁ। তেতিয়াৰ তাই আমাৰ ঘৰতে থকা হ'ল। আমি আচলতে তাইক ঘৰত কোনো গছৰ পৰা পাৰি মানে কি লৈ অহা নাই, ছিঙি হেৰি কৰি তাৰপিছত ঘৰত দোকানৰ পৰা কিনিও অনা নাই, চৰাই বজাৰৰ পৰা কিনিও অনা নাই। তাই আমাৰ ঘৰত তেনেকৈ সদস্য হৈছে। আৰু এইবিলাক শেষ কৰি আমি ওলাই আহিছোঁ লগৰ লগত হোলী খেলিবলৈ। গোটেই আমাৰ সৰ্থেবাৰী অঞ্চলত, আমাৰ আজি সৰ্থেবাৰী অঞ্চলত এইখিনিত আজিও ৰং দিয়ে মানে, গতিকে মোৰ এইকেইটা লগৰ বন্ধুকেইটাৰ লগত গোটেই সৰ্থেবাৰী অঞ্চলটো একেবাৰে ঘূৰিছোঁ। ঘূৰি শেষত আপোনাৰ এখন ধাবা এখনত সোমাইছোঁ, তাতে বেলেগ একো নাই, চাহ তাহ খাইছোঁ, কোনোবাই কিবা কিবি খাইছে আৰু এনেকৈ চবে মিলাই খাইছে। তাৰপিছত ঘৰলৈ আহিছোঁ, আৰু ঘৰৰ আগতে এইখিনি বস্তু যিবিলাক হোলীৰ ৰং চংবিলাক ওলাই তাৰ দোকান এখনৰ ভিডিঅ' অকণমান ৰাখিছিলোঁ। মই এইখিনি দেখাম, আৰু ৰং কিনক বা নিকিনক ৰঙৰ দোকানখন দেখিলেই ভাল লাগে। কিবা এটা ইমান ধুনীয়া ভেৰাইটিজ কালাৰৰ ৰংবিলাক থাকে, দেখিয়ে কিবা এটা ফাকুৱা ৰঙবোৰ ভাল লাগে। তাৰ পৰা অকণ ৰঙো লৈছিলোঁ, সেইকাৰণে আপোনালোকক ভাবিছোঁ অকণমান দেখাওঁ। আৰু এটা বছৰ গ'ল, আৰু নেক্সট বছৰ হয়তো এইটো ভাল ৰঙৰ উৎসৱটো আহিব, তেতিয়া আপোনালোকক আকৌ লগ পাম, আৰু ভগৱানে যদি ভালে কুশলে ৰাখে আকৌ লগ পাম। কিন্তু তেতিয়ালৈকে আজিৰ দিনটোৱে আমি উপভোগ কৰিব লাগিব, আজিৰ দিনটোতে। গতিকে সময়খিনি ভালে পাৰ হওক সকলোকে কামনা কৰিছোঁ। ভগৱানে সকলোকে কুশলে ৰাখক, মংগলে ৰাখক। আৰু আজিৰ দিনটোত বহুতে কি কৰে মানে কি গাড়ী চাড়ী অলপ উদ্ভাণ্ডল হিচাপত, মানে কি অলপ উগ্ৰ হিচাপত গাড়ী চাড়ী চলাই, এইবিলাক চলাব নালাগে, ড্ৰিংকছ কৰি চলাব নালাগে। আজি হোলীৰ উৎসৱ বুলি বহুতে কিবা কিবি কৰে, আৰু সেইকাৰণে খুব বেয়া খবৰবিলাক হয়। কোনোবা এক্সিডেণ্টৰ খবৰ আহে, কিবাহৰ খবৰ আহে, কাজিয়া লাগে, কিবা লাগে, এইবিলাক কৰিব নালাগে। নিউট্ৰেল হৈ সদায় ৰঙৰ উৎসৱটো আনন্দৰে পাৰ কৰিব লাগে, সকলোৱে সেইটোৱে কৰিব, তাৰে আশা কৰিছোঁ। আৰু ভগৱানে সকলোকে অহা বছৰলৈ কুশলে ৰাখক, আকৌ লগ পাম। তাৰ বাবে আজি এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ, আৰু আগলৈ লগ পাম বুলি আশা কৰিছোঁ। আৰু পাৰিলে মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব।